নমস্কাৰ সকলোকে ৰঙালীৰ শুভেচ্ছা জনাইছোঁ আৰু এই যে দেখিছে ধুনীয়া ধুনীয়া পিঠাকেইটা এই পিঠাকেইটাৰ ৰেচিপিটো আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিবলৈ আহিলোঁ। এয়া চাওক মই 1 কিলো বৰা চাউল কমেও 4 ঘণ্টামানৰ কাৰণে তিয়াই ৰাখিছিলোঁ। মই এজন গাঁৱৰ মানুহৰ পৰা লৈছিলোঁ ঘৰুৱা বৰা চাউল। আঠাটো অকণমান বেছিকৈ থাকিলে সুবিধা হয় তিল পিঠা বনাবৰ কাৰণে আৰু 1 ঘণ্টামান পানীখিনি নিয়ৰ হ'বলৈ ৰাখি থৈছিলোঁ। তাৰপিছতে মিক্সি বাতিটোত আধা আধা কৰি কম কমকৈ মই পিচি লৈছিলোঁ। বহুতে কয় বোলে মিক্সিত পিঠাগুড়ি খুন্দিলে নুঠে, কিন্তু চাউলখিনি যদি ভালকৈ তিয়াই ৰখা হয় বা ধুনীয়া যদি আঠাযুক্ত চাউল হয় তেতিয়াহ'লে কোনো অসুবিধা নহয়। পিছে এইকণতে মই পেপাৰ এখন পাৰি লৈছিলোঁ খবৰ কাগজ এখন চালিবৰ কাৰণে। আপোনালোকে যদি কলপাত এখিলা ব্যৱহাৰ কৰে তেতিয়াহ'লে বেছি সুবিধা হ'ব। আৰু এনেকৈ আকৌ আৰু অলপ আধাটো কৰি মিক্সিৰ বাতিটোত মই চাউল লৈছোঁ। তাতে মই এটা বিট লৈ বিটটোৰ 4 ভাগৰ 1 অংশ মই কাটি দিছোঁ। ইয়াত ধুনীয়া কালাৰ আহিব। আপোনালোকে জানে বিটটো খুবেই ৰঙচুৱা হয়, কিন্তু চাউলৰ লগত বগা হৈ মিহলি হৈ পৰে কাৰণে এটা গুলপীয়া সুন্দৰ ৰং ইয়াত আহে। আপোনালোকে চাবচোন কি ধুনীয়া এটা সুন্দৰ ৰং হৈছে। আৰু ইয়াত দেখিছে অন্য পিঠাগুড়ি খুন্দাৰ নিচিনাকৈ বিটখিনি দিয়াৰ লগে লগেও চাউলখিনি খুব ধুনীয়াকৈ গুড়ি হৈ গৈছে। আৰু মই চালি লৈছোঁ, যিখিনি ওপৰত ৰৈ গৈছে অকণমান হাতেৰে মোহাৰি দিলে ধুনীয়াকৈ ইয়াৰ গুড়িখিনি ওলাই যায়। অকণো নষ্ট নহয়। মিক্সিত আচলতে চাউল খুন্দিবলৈ সুবিধাহে হয়, অকণমানো নষ্ট নহয়। আমি ঢেঁকীত বা উৰালত যদি খুন্দো একেবাৰে শেষত লাগি ধৰে, সেইখিনি আঠা নাইকিয়া হয় আৰু পিছত বনাবলৈ অসুবিধা হয়। আৰু এনেদৰে মানে পিঠাৰ গুড়িখিনি মই এনেকৈ টিপি টিপি দুভাগ কৰি এইখিনি বগা আৰু এইখিনি গুলপীয়া পিঠা এনেকৈ ধুনীয়াকৈ ঢাকি টিপি টিপি ঢাকি থৈছোঁ। আচলতে আঠাটো নাযায়, তেতিয়া খুব সুন্দৰ হৈ উঠে পিঠাকেইটা। ইয়াৰ পিছত মই গুড়খিনি কাটি লৈছোঁ। গুড়খিনি কাটি লৈ মিক্সিত অকণমান গুড়ি কৰি দিলোঁ, নকৰিলেও হয়। আৰু তিলখিনি ভাজি লৈ গুড়ি কৰি গুড়ৰ লগত মিক্স কৰি ইয়াৰ পুৰটো বনাই ল'লোঁ। সাধাৰণতে আমি হাতাৰে মেলি আচলতে তিলপিঠাখিনি বনাওঁ বা কিছুমানে হাতেৰেও বনায়, কিন্তু পিঠাখিনি সম্পূৰ্ণকৈ ধুনীয়াকৈ উঠিবৰ কাৰণে মই আজি চেকনিৰে সৈতে বনাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ডাঙৰ চেকনিৰ ব্যৱহাৰ কৰিব পাৰে। ইয়াত দেখিছে মই এখন চাহ চকা চেকনিৰ ব্যৱহাৰ কৰিছোঁ। চাহ চকা চেকনিখনেৰে পিঠাগুড়িখিনি দি দিলে খুব পাতলাও হয়, পিঠাটো সৰহকৈও ওলায়, একো অসুবিধা নাই। অন্য তিলপিঠা বনোৱাৰ দৰে আপোনালোকে ধুনীয়াকৈ চেকনিখনেৰে জোকাৰি ডাঠকৈও বনাব পাৰে, কমকৈ দিলে পাতলা হ'ব। তেনেকৈ বনাই তাতে পুৰখিনি দি ধুনীয়াকৈ আপোনালোকে তিলপিঠাকেইটা এয়া চাওক মই বনোৱাৰ নিচিনাকৈ সুন্দৰকৈ আপোনালোকে তৈয়াৰ কৰি তুলিব পাৰে। আচলতে তিলপিঠা বনাবলৈ সকলোৱে জানেই, কিন্তু এই কালাৰিং তিলপিঠাটো মই আচলতে কেনেকৈ বনাইছোঁ ভালেমানকেইজনে মোক সুধি আছিলে। সেইবাবে আজি সৰুকৈ এটা ভিডিঅ' আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভাল পাব। যিসকলে হাতাৰে আচলতে তিলপিঠা প্ৰস্তুত কৰিবলৈ অসুবিধা পায় তেওঁলোকে এনেকৈ এখন চাকনি ল'ব পাৰে, নহ'লে এখন অকণমান সৰুমতীয়া চালনীৰে হয়তো তিলপিঠা বনাব পাৰে আপোনালোকে। এয়া চাওক মই কমেও 1 কেজি পিঠাগুড়িৰ পৰা এনেকৈ চেকনিৰে বনাই 80টামান পিঠা প্ৰায় উলিয়াইছোঁ। পৰম্পৰাগত তিলপিঠাটোকে এটা নতুনত্ব প্ৰদান কৰিবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে এই তিলপিঠাৰ ৰেচিপিটো ভাল পাব। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোৰ বাবে নিশ্চয়কৈ এটা লাইক কৰিব। আৰু এনেধৰণৰ বিভিন্ন ভিডিঅ'সমূহৰ বাবে চাই থাকিব এক্সপ্ল'ৰাৰ মৌচুমী। বিহুৰ আগে প্ৰায় 500মান পিঠাৰ অৰ্ডাৰ পাইছিলোঁ। সেইবাবে এইকেইদিন ভালেমান দিনৰ পৰা আপোনালোকৰ কাৰণে ভিডিঅ' প্ৰস্তুত কৰিব পৰা নাছিলোঁ। সেইবাবে তিলপিঠাৰ ৰেচিপিটোকে আপোনালোকলৈ ভিডিঅ'ৰ আকাৰে প্ৰস্তুত কৰি তুলিলোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভাল পাব। ধন্যবাদ।